তো হেল্ল' ফ্ৰেণ্ডছ আকৌ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মাই ইউটিউব চেনেল। তো হেনো গাইছ আমাৰ কলেজত আজি গীতাঞ্জলি বা আহিব ছিংগাৰ। তো এতিয়া আমি চাবলৈ গৈ আছোঁ। তো আজি আমাৰ কলেজত বহুত মানুহ বহি তো গীতাঞ্জলি বা আহিব ছিংগাৰ অহা কথাটো তো মানুহ বহুত আহিব। তো আপোনালোকক দেখুৱাইছোঁ তাতে যিমান পাৰে যিমান নৰো। তো প্ৰথমৰ পৰা একেলগে ভিডিঅ'টো চাই দেখুৱাব। লগত যাব আমাৰ বিক্ৰম ভাই। তো বিক্ৰম ভাইৰ লগত আমি দুটাই যাম। তো আমি দেখুৱাইছোঁ। তো এতিয়া সি মোক ৰখিছে, মই এতিয়া জল্দি যাওঁহি। তো এতিয়া বাজিছে 10টা। তো এতিয়া আমি জল্দি যাওঁহি। তো জল্দি যাই এতিয়া মন চন মানে থাকিব পৰা নাই। তো এতিয়া গীতাঞ্জলি বাঢ়িব। তো এতিয়া জল্দি চাব লাগে। তো এতিয়া আগত যাই কিনে তো বেছি মানুহ আহিব না, তাৰ কাৰণে অলপ আগত যাওঁহি, অলপ সোনকালে চাব পাম। আমি মানুহ পিছত বেছি হ'ব না, তাৰ কাৰণে সোনকালে যাইছোঁ। তো বলকীয়া তো এতিয়া গাছ মই ফাৰ্ষ্ট টাইম গৈ আছোঁ। তো এতিয়া আপোনালোকক ফাৰ্ষ্ট টাইম তাতে গৈ আপোনালোকক দেখুৱাইছোঁ গীতাঞ্জলি বা। আপোনালোকক গীতাঞ্জলি বা কিমান পাৰোঁ কিমান নৰোঁ তো দেখুৱাবলৈ চেষ্টা কৰিম ভালদৰে। তো ভিডিঅ'টো চাই থাকক। তো গাছ এতিয়া বাছ ৰখি আছোঁ এই চকীনাথ। এতিয়া যাবলৈ ওলাইছোঁ। এয়া চাওক এতিয়া চকীনাথ আমি বাছ ৰখি আছোঁ। আৰু এতিয়া ৰাতুলক লগ পালেতো আৰু আগত বিক্ৰমক লগ পাব আছে। তো দেখুৱাইছোঁ। তো ফ্ৰেণ্ডছ আৰু বনে ভাইক লগ পাইছোঁ। বনে ভাই এতিয়া ধূপদূৰত যাবহি। তো ধূপদূৰতকৈ যাব। ধূপদূৰত কাম এটা আছে সেইকাৰণে যাম, ক'ব নোৱাৰি পাছত। তাৰ বোলে কাম এনেও আছে। এতিয়া দুটাই একেলগে যামেই বাছত। তামান দূৰ দিছে গাইছ। এতিয়া আমি এতিয়া চাইনাত আছোঁ এই দোকানৰ কাষত। আৰু এতিয়া বাছ ৰখিছোঁ, বাছ পোৱা নাই। 5 minutes later. তো গাইছ এতিয়া বাছত উঠি ল'লোঁ ধুনীয়াকৈ। গৰমৰ সহ্য কৰিব তথাপি উপায় নাই। এতিয়া যাইছোঁ আছোঁ তাকে। আৰু বিক্ৰম আগত আছে। A few moments later. আৰু লগ পালোঁ বিক্ৰম ভাই আমাক এতিয়া জানি আৰু লগ পালোঁ দুটাই ধুনীয়াকৈ আগত গৈছে। তো গাইছ এতিয়া আহি পালোঁ আমি আগৰ গেটতে আহিছোঁহি। তো দেখুৱাইছোঁ আগৰ গেটতে আমি সোমাই আহিছোঁহি। তো ইয়াৰ গাছ আমি ইপিনেদি আহিলোঁ। আৰু এইপিনেদি নৱাগত আদৰণি সভা বিকালী মহাবিদ্যালয় ধূপধাৰা স্বাগতম নাচিৰিবা। এই ধুনীয়া এতিয়া গেট সাজাই থৈছেহি। তো গাছ এতিয়া ধুনীয়াকৈ আহিলোঁ আমি ওলাই। আৰু এইটো গেটৰ অলপ আগতে আহি পেলোঁ। তো এতিয়া যায়হি। তো আপোনালোকক দেখুৱাইছে আৰু মানুহ চাওক না কি মানুহ। এইবিলাক চব বিকালী কলেজৰ ষ্টুডেণ্ট হয়। এইকেইটা ষ্টুডেণ্ট এতিয়া যাই আছে। আজি বম হ'ব আৰু এতিয়া চাবলৈ কি ধুনীয়া লাগিব এতিয়া। আৰু কি ধুনীয়া ধুনীয়া গাইছ। এতিয়া নিজৰ জাতি নিজৰ সাজ পোছাক পিন্ধি আহিছে। নেপালী কেইজন নেপালী পোছাক পিন্ধিছে। ৰাভা মানুহ কি ৰাভা মানুহ ড্ৰেছত আহিছে। তো এতিয়া দেখুৱাইছোঁ আপোনালোকক। প্যাৰি সমাজ গই। তো এতিয়া গাইছ আহি পালোঁ কলেজ। তো আৰু গাইছ ধুনীয়া এইগিলা NCC এইগিলা ড্ৰেছত আছে। তো আৰু গাইছ আমি ধুনীয়াকৈ আস্তে আস্তে দেখুৱাইছোঁ। এতিয়া জেগাবিলাক চাই লৈ আস্তে আস্তে। আৰু এতিয়া আছে আমাৰ অফিচ ৰুম। তো চাওক গাইছ বহুত মানুহ হৈছে। তো এতিয়া গাইছ তামান গৰম লাগছে। আমি এতিয়া ফেনৰ বতাহ খাবলৈ গৈ আছোঁ। এতিয়া ওপৰত আহিলোঁ আমি। তো সেয়া আমি ওপৰত আহিছোঁ ফেনৰ বতাহ অলপ খাবা। এতিয়া অলপ আমি ঠাণ্ডা হাৱা ল'মি। আৰু এতিয়া তলত আমি আহিলোঁ এতিয়া ওপৰত। এতিয়া অলপ ইয়াতে ৰেষ্ট লহি। বাবুৰাও কষ্ট আহিলে তোলে। আৰু আমি আছোঁ এয়া হেপী টিচাৰ ডে 1 ছেপ্টেম্বৰ টুকে ডে ডিপাৰ্টমেণ্ট অফ ইকনমিক্স। আমি ইকনমিক্স ৰুমত আছোঁ এতিয়া ধুনীয়াকৈ ফেনৰ হাৱা খাই। 5 minutes later. তো গাইছ এতিয়া আমি ৰুমৰ পৰা যাই আছোঁ। এতিয়া তলত যাই আপোনালোকক দেখুৱাইছোঁ। বুজি যাইছোঁ। তো গাইছ ধুনীয়া আমি চাই আছোঁ। এতিয়া গাছ ধুনীয়াকৈ চাই আছোঁ কি গৰম। আৰু আমাৰ মোহন ভাই চাই আছে।
যাওঁ নেকি ওপৰত যাওঁ তো ফ্ৰেণ্ডছ আৰু ওপৰৰ পৰা দেখুৱাইছোঁ অলপ আৰু ওপৰৰ পৰা আহি আমি দেখুৱাই দিছোঁ আপোনালোকক তলত তো ইয়ে চাওক বহুত কেইজন মানে চব কলেজৰো মানে আহিছে মানুহ আমি এতিয়া চাইছোঁ দীপভাইৰ লগত তো আৰু দেখুৱাইছোঁ আপোনালোকক আমাৰ দীপভাই তো ইয়াত দেখুৱাই দিছোঁ ওপৰৰ পৰা এই ধুনীয়া আহিছে কিমান মানুহ আৰু এই তলত চাব পৰা আমি তলত আহিছোঁ ওপৰত তো এতিয়া গাইছ আমি ওপৰৰ পৰা দেখুৱাই দিলোঁ আৰু এতিয়া তলত যাই আছোঁ তো গাইছ আৰু আমাৰ নাচনী ওলাইছে তো আপোনালোকক দেখুৱাইছোঁ এতিয়া নাচিব ওলাইছে দেখুৱাইছোঁ আপোনালোকে ধুনীয়া ধুনীয়া সাজ পোছাক পিন্ধি আহিছে নাচনীকেইটা আৰু এতিয়া আমাৰ ডিষ্ট্ৰিক্ট বাইদেউ তো এতিয়া নাচিবহি কোনোবা ইয়াতে বহি আছে পৰা বেগে চাই আছে বাৰু বহুত কেইটা মানুহ কলেজৰ পৰা আহি আছে মানুহকেইটা কি মানুহ বাপ্পা ঐ তো আমি আৰু সেই যামহি তো এতিয়া দেখুৱাইছোঁ अभी मजा आएगा ना भिड़ो নাচি নাচি আৰু প্ৰিন্সিপালে কেইটামান ভাষণ দিবই এতিয়া ৰেষ্ট দিছেহি তো এতিয়া আমি প্ৰিন্সিপালৰ ভাষণ কেইটামান হয় আপোনালোকক দেখুৱাইছোঁ আমাৰ আৰু এই প্ৰিন্সিপাল ছাৰ এতিয়া ভাষণ দিবই এতিয়া প্ৰিন্সিপালে ভাষণ দি আছেহি তো এতিয়া কেইটামান ভাষণৰ তাৰপিছত দেখুৱাইছোঁ আপোনালোকক আৰু এতিয়া প্ৰিন্সিপালে ভাষণ দি আছে তো আমি এতিয়া প্ৰিন্সিপাল ভাষণ দি থকা মানে অলপ ফুৰি চুৰি আহোঁ তো পইচা চইচা ফুৰি লওঁ তো তাৰপিছত আৰু ভিডিঅ'টো ধামাকা হ'বলৈ গৈছে তো আপোনালোকক দেখুৱাইছোঁ পিছত আপোনালোকে প্ৰথমৰ পৰা একেলগে ভিডিঅ'টো চাই থাকিব আৰু আমি এতিয়া অলপ ইয়াতে ৰেষ্ট দি আছোঁ তো এতিয়া ভাষণ দি আছোঁ তো অলপ বাইদেউ আমি আহা ৰখি আছোঁ তো এতিয়া অলপ ডেন্স দিমহি না কি তোমাৰ ইয়াতে কুকুৰিনা আৰু মৌচুমে বহি আছে তো কি কৰি আছা তো ভাষণ শুনিব লাগিছিল ইয়াতে আড্ডা মাৰি আছে মোবাইল চাই আছে বৰ্তমান ফটো চটো উঠি আছে নাকি ফটো চটো উঠিছে বোলে আমি আৰু অলপ এই বান্ধৱীকেইটাৰ লগত ৰেষ্ট লৈ আছোঁহি এতিয়া ফটো চটো উঠি আছে তো আমি আৰু গীতাঞ্জলি বা ৰখি আছোঁ কিছু মোৰ পিছতে আহি আছে रहा नहीं जाता গীতাঞ্জলি বাই বাই এতিয়া নাচবি নে নাই कैसा लगा मेरा मजाक এতিয়া আমি তাৰমান নাচিবলৈ সাজু হৈ আছোঁ তো আমি এতিয়া বাট চাই আছোঁ আহি আছে বোলে তো আমাৰ এই দাদাক লগ পালোঁ জি এন কলেজৰ পৰা আহিছে তো এতিয়া চাব হৈছে বৌদ্ধ কলেজৰ পৰা তো এতিয়া বহুত বহুত আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই দিঠক ভাই আৰু এতিয়া কি নাম আছিল ৰুবি আৰু আমাৰ এইপিনে জনক আমি এতিয়া চবে একগোট হৈছোঁহি समझ रहे हो তো গাইছ আমি এতিয়া বেগ থ'বলৈ গৈ আছোঁ তো এতিয়া বেগ চেক থৈ আৰু বহুত ফুৰিমি তো বেগখন লগত থাকিলে মানে ভাল নালাগে তো এতিয়া আমি থ'ব যাইছোঁ আৰু মৌচুমে আৰু এই কৰি না তো তাহাঁতে বেগ আছে তাহাঁতে এতিয়া থ'ব তো এতিয়া গাছ বেগ চেক থলোঁ আমি এতিয়া আস্তেকে আৰু ভিতৰত যামেই কলেজত আৰু আমাৰ এই অলপ সৰু সাৰা নাচি আছে তো মানুহ কেইটামান বহি আছে আমি She's going with the man, pretty lady, around the nice man.
হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আহি পাল আমাৰ গীতাঞ্জলি বাইদেউ। তো আমি গীতাঞ্জলি বাইদেউক দুখাবলৈ চেষ্টা কৰিছোঁ। তো বাকী বহুত মানুহ তো তথাপি দুখাব চেষ্টা কৰিমেই। তো আপোনালোকে ভিডিঅ'টো চাই দেখুৱাব। আমি বিকালীৰ সমাজৰ ছাত্ৰ একতা সংঘৰ পৰা বাইদেউলৈ নমস্কাৰ, কি খবৰ সকলোৰে? মৰমৰ বিকালিয়েন্স, বিৰাট ভাল লাগিছে আপোনালোক সকলোকে লগ পাই। अभी मजा आएगा ना भिड़ो। प्यारी समझ गई। छोटी बच्ची हो क्या? समझ नहीं आता कि साथ रहो। এতিয়া আমি নাছিলোঁ, এতিয়া বহুত নাছিলোঁ, চলা তলা কাম শিকিছে। এতিয়া আমি ঘৰত আমি এতিয়া মানুহবিলাক যাই আছি। তো ফ্ৰেণ্ডছ, এতিয়া আমি ওলাই আহিলোঁহি। বহুত নাছিলোঁ, ডেন্স কৰিলোঁ না কেতিয়া ভাই। তো এতিয়া আমি ঘৰত যাইছোঁ। তো এতিয়া 4-5টা বাজিছে। তো এতিয়া গধূলিছে আৰু বৰষুণ দিছে তাৰমান। তো এতিয়া জলদি ঘৰত যাব লাগে নাকি? আমাৰ অৱস্থাটো অলপ দেখাই দি নেকি? আমাৰ অৱস্থা চেণ্ডেলৰ অৱস্থা চা দুখ দীপায়ৰ আৰু এতিয়া মোৰ বাও ये बाबूराव का स्टाइल है तू ले। গাইছ আৰু কালি মানে আৰু ফুৰি চুৰি কৈ হে আৰু একদম বিষাব পাৰে। তো এতিয়া চাই লওঁ কালি ৰাতিপুৱা আহি কি হয়। আমাৰ দীপাই তো কি একো শুনাই নেকি তোৰ? হৈছে তো এতিয়া আমি একদম গীতাঞ্জলি বা একদম যিমান কেইটা গান গীত আছে মানে একদম কণ্টিনিউ নাচি আছোঁ এটাও মানে ৰেচে দে নাই আমি। সিও গীত আছে, আমি মানে নাচি আছোঁ। গীতাঞ্জলি বাক মানে হেঙাই খেদাই দিলোঁ। তো আমি তেতিয়া আমি আহিলোঁ এতিয়া। তো এতিয়া ঘৰত গৈছোঁ আমি। তো ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ গাইছ। তো এতিয়া গধূলিছে তুলি যাব লাগে। তো এতিয়া বাছ নাপাওঁ আমি। তো পানী পৰি আছে। তো বাই বাই। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব গাইছ। তো আজিৰ কাৰণে ৰাখিছোঁ। বাই বাই।